এইফালে কথা এটা আছে কি কৈ আছিলি তই এই ঘৰটো অকণ লেতেৰা আছে তাকে যাওঁ দি আছিলোঁ ঠিকে আছে তই কামত লাগি আছ কচোন কি সকামত আহিলি তই ইলেকশ্যন পালেহি কাক ভোট দিম বুলি ভাবিছ কচোন তই ভোট পোৱা কাকনো দিম ভাবিছা কিবা এটা তেনেকৈ কচোন তই এই ভাবিছোন কিয় পইচা লওঁ ভোট দে ভোটটো খালি ভোট কাক দিম বুলি ভাবিছ কচোন বাৰু কংগ্ৰেছকে দিম বুলি ভাবিছোঁ কংগ্ৰেছকে দিম বুলি ভাবিছোঁ কংগ্ৰেছক দিম বুলি ভাবিছ বা ঠিকে আছে মই মানে হেৰি পইচা পাতি কিন্তু ভাল কেনেকুৱা হৈছে পইচা পাতি কিনো আমাৰ পইচা কেইটামান উলিয়াব লাগে এইটো চান্সতে ইলেকশ্যন পালে পইচা উলিয়াব লাগে গম পাইছ নে নাই ৰাতিলৈ মই হেৰি মানুহ এজন মানিছোঁ প্ৰাৰ্থী কি কংগ্ৰেছৰ ফালৰ পৰা যে হাতৰ ছবি হা বসন্ত হাজৰিকা কাম এটা কৰিবি ওচৰৰ মানুহ এজন কোনোবা মানুহ কেইটামান গোটাবি ভোট থাকক বা নাথাকক খালি দেখাব লাগে দেখাই আমি বঢ়িয়াকৈ পইচা কেইটামান লৈ ল'ম ঠিকেই ভাবিছ বাৰু তই যিটো ভাবিছ তাৰপিছত কচোন আৰু মানে কি আৰু বেলেগক কৈছ নাই পইচা কথা আৰু কাকো কোৱা নাই এই চান্সতে পইচা উলিয়াব লাগিব গম পাইছ নে নাই আৰু এই চান্স বাৰে 5 বছৰ মূৰত হ'ব আকৌ ইলেকশ্যন মই সেইবিলাক ভাবাই নাই ভোটটো যাম পইচা লাগে মানুহ আজি পইচা নহ'লে কাম নাই পইচা লাগে গম পাৱ নে বা ঠিকে আছে বাৰু তই ইলেকশ্যন কাক দিম বুলি ভাবিছ এতিয়া আকৌ কংগ্ৰেছকে দিম বুলি ভাবিছোঁ ঠিকে আছে বাৰু খালি পইচা ল'বি ভোট দিবি গম পাইছ নে নাই পাইছোঁ আৰু ৰাতিলৈ কিন্তু নাপাহৰিবি কথাটো কিন্তু নাই নাপাহৰোঁ দে গম পাইছ বা হেৰি ক খবৰ খাতি ভাল এতিয়া আছোঁ দে ঠিকে আছে বাৰু হেৰি কিবা কেপি চেপি আছে নে নাই কেপি আছিল ৰ বুঢ়েছ গৈছোঁ এইফালে আছোন কেপিটো লৈ আহ এই তাক দে অকণমান খাওক কি বুলি কয় কেপি কৃষ্ণ প্ৰভু হয় নে আমি কুকুৰ পোৱালি বুলিও কওঁ এইফালে হয় নেকি ঠিকে আছে দিয়া খোৱা এইখিনি অকণ পিছত খাম হা বাৰু ঠিক আছে তামোল চামোল নাই নেকি তহঁতৰ তামোল নাইকিয়া হ'ল নাই যে নাই দে বাদ দে নালাগে তামোল নাখাওঁ আৰু ৰাতিলৈ কিন্তু কথাটো নাপাহৰিবি নাপাহৰে পইচা আহিবিচোন সেইখিনি সময় মইতো আহিমেই আকৌ মই তাৰ সৈতে একেলগে আহিম তেতিয়াহ'লে চিন্তা নাই বুজিছ ঠিক হ'ব দে নহ'লে হা মই যাম বাকী যে দিনকাল পৰিল হাতৰ চিনত আমি ভূতিম আপনা ভাব হাতেৰে গঢ়িম হাতৰ চিনত আমি ভূতিম এডালে গ'লে আকৌ যাম কংগ্ৰেছক আদৰি ল'ম শান্তি ডাঙৰ মানুহ দুজন আহিছে নমস্কাৰ মোৰ নাম বসন্ত হাজৰিকা হয় এবাৰো ইলেকশ্যন পালেহি গম পাইছোঁ 5 তাৰিখৰ ইলেকশ্যন হ'ল হয় এইবাৰ মানে কংগ্ৰেছ দলৰ পৰা হাতৰ ছবিত মই এবাৰ ইলেকশ্যন উঠিম বুলি ভাবিছোঁ তাকেহে আপোনালোকৰ বহুমূলীয়া ভোটটো দি মোক ইয়াতে জয়যুক্ত কৰে নিশ্চয় পাৰিম তাৰপিছত যি হয় দেখা যাব আৰু ধন্যবাদ দাদা আপুনি ইলেকশ্যন উঠিছে উঠিছে আপোনাৰ প্ৰশ্ন কেইটামান সুধিম নিশ্চয় উত্তৰ দিব আপোনাৰ নামটো কি নাম বসন্ত হাজৰিকা আপুনি কোন দলৰ পৰা উঠিছে মই কংগ্ৰেছ দলৰ পৰা উঠিছোঁ হয় নেকি আপোনাৰ প্ৰথম প্ৰশ্নটো সুধিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী কোন এইবাৰ বৰ্তমান গগৈ কিবা এটা গগৈ আছিলে গগৈ এই আমাৰ যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি এই সুদা কম্বল তৰুণ গগৈ হয় ভাল এইটো মোক শুদ্ধ উত্তৰ দিছা হয় থেংক ইউ আপোনাক সুধিছোঁ বিজেপি ফুল ফৰ্ম কি পদুম ফুল বিজেপি ফুল ফৰ্ম কি পদুম ফুল হয় পদুম ফুল আপোনালোকে শুনিছে ৰাইজ এয়া পদুম ফুল বিজেপি ফুল ফৰ্ম পদুম ফুল এয়া আপোনালোকৰ ইলেকশ্যন উঠা প্ৰাৰ্থীসকলৰ জ্ঞানৰ নমুনা আৰু সুধিছোঁ মোৰ মুখ্যমন্ত্ৰী কোন অসমৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী কোন
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন আপুনি যে ইলেকশ্যনত যে উঠিছে উঠিছে আপুনি হয় উঠিছোঁ কোনটো দলৰ পৰা উঠিছে কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছ দলৰ পৰা উঠিছে হয় আপুনি উঠি আপুনি কিহৰ কাৰণে উঠিছে সেইটো কওকচোন বাৰু কিহৰ কাৰণে মোৰ টকা পইচা অকণমান অভাৱ টকা পইচা অসুবিধাৰ কাৰণে উঠিছে হয়, আৰু কিবা প্ৰব্লেম আৰু মোৰ ঘৰ লেট্ৰিন বাথৰুম বনাব আছে ঘৰ লেট্ৰিন বাথৰুম এইবিলাক বনাবৰ কাৰণে আপুনি উঠিছে হয়। এইবাৰ হয়। আৰু ৰাইজক কিবা আশা দিছে নে কিবা নাই যে একো আশা দিয়া একো আশা দিয়া নাই এই যে বাদ একো দিয়া। আশা দিয়া বাদ দিয়া বাদ দিয়ক একো আশা দিয়া নাই নাই একো দিয়া নাই আপুনি বিশেষকৈ মানে ঘৰ বনাব লেট্ৰিন বনাব হয়, বাথৰুম হয়, বনাবৰ কাৰণে আৰু হয়, নিজৰ হয়। নিজৰ মানে লাভৱান হ'বৰ কাৰণে আপুনি হয়, উঠিছে নে হয়, ৰাইজৰ বাবে একো আশা দিয়া নাই নাই একো দিয়া আপোনালোকে দেখিছেনে ৰাইজৰ বাবে বোলে একো আশা দিয়া নাই আপোনালোকে নিশ্চয় দেখিছে যে ৰাইজৰ বাবে একো আশা নিদিয়াকৈ এজন প্ৰাৰ্থী কেনেদৰে উঠিছে ইলেকশ্যনত আপোনালোকে নিশ্চয় গম পাইছে